আমাক এনেকা ফিল হৈ আছে যেন আমি কোনো দেশদ্ৰোহী নেকি। আমি ৰেভিনিউ দি আছো, আমি GST দি আছো, আমি সব বস্তু কৰি আছো। কিছুমান বস্তু পাৰে নাই যদি আমাক কওক, আমাক শিকাই দিয়ক, আমাক এৱাৰনেছ কৰক, এৱাৰনেছ দিয়ক, আমি জৰুৰ কৰিম। যিমান ঢেকীয়াজুলিৰ দোকানবিলাক আছে আৰু স্পেচিয়েলি মানে মাইনৰিটি দোকানবিলাক বন্ধ হৈছে অনলি, বাকী কোনো দোকানবিলাক বন্ধ হোৱা নাই। আৰু যিহেতু যোনবিলাক দোকানত মানে ইয়াত মাইনৰিটি সব মানুহ মিলি কেনে বিজনেছ চলি আছে। আজি মোটামুটি ফাৰ্নিচাৰৰ বিজনেছটো আমাৰ ঢেকীয়াজুলিত মোটামুটি 40 বছৰৰ পৰা চলি আছে। আৰু এই বিজনেছটো আমাৰ এইটো বিজনেছৰ পৰা আমাৰ ঢেকীয়াজুলি বহুত লাভৱান হৈছে। আজি পৰা ঢেকীয়াজুলি মাৰ্কেট আজি বেয়া হৈ গৈছে এই বন্ধ হোৱাৰ কাৰণে। ঠিক এটা ফাৰ্নিচাৰৰ কাৰণে হাজাৰ হাজাৰ মানুহ ঢেকীয়াজুলি যায়, ঢেকীয়াজুলি বিখ্যাত ফাৰ্নিচাৰৰ কাৰণে। আজি যিকোনো ডিপাৰ্টমেণ্টৰ মানুহ আহি কেনে বাছ লগে লগে সিহঁতে তালা চালা মাৰি দিয়ে। য'ত আমাৰ কেবিনেট মিনিষ্টাৰ জয়ন্তমূলক ছাৰে কৈছে যে ক'ৰবাত যদি ইলিগেল কাম হৈ আছে এইটোক লিগেল কৰা বুলি কৈছে, এইটোৰ পৰা ৰেভিনিউ লোৱা কৈছে। লেকিন আমাৰ লিগেল বিজনেছ আমি GST দি আছো, আমাৰ ট্ৰেড লাইচেন্স আছে, আমাৰ চালান আছে, আমাৰ টিপি আছে। তাৰপিছতো আমাৰ দোকান যিমান মাইনৰিটি মানুহৰ দোকান আছে মোটামুটি নহ'লেও 50টাৰ পৰা 60 দোকান একবাৰে ঢেকীয়াজুলি আহি কেনে তালা মাৰি বন্ধ কৰি দিছে। এইটো এটা ষড়যন্ত্ৰ হৈ আছে যোনটো মানে বহুত বেয়া। কি আজি ঢেকীয়াজুলিত যদি ফাৰ্নিচাৰ বিজনেছটো যদি এনেকা হয় এইটো লেকিন সবে মনত ৰাখিব যে খালি ঢেকীয়াজুলি খালি ফাৰ্নিচাৰ বিজনেছ নহয়, এইটো সব বিজনেছ এফেক্ট হ'ব। সব মুছলিম মানুহ, মাইনৰিটি মানুহ, বিশেষকৈ মুছলিম মানুহৰ ওপৰত অত্যাচাৰ হৈ আছে। আমাৰ যদি কোনো কাগজ নাই, আপুনি মোক সময় দিয়ক, পানিছমেণ্ট দিয়ক, হেজমেণ্ট দিয়ক, আমি মানিম। কিন্তু কাগজ পত্ৰ থাকোঁতে আমাক যে বন্ধ কৰিছে, চিজ কৰিছে, আজি মাল উঠাই আছে কিয়? আৰু এতিয়া ধৰ্মৰ ভিতৰত কিয় হৈ আছে? বাকী মানুহক যদি কাগজ পত্ৰ আছে কওক, আমি কাগজ পত্ৰ বনাম। আমাৰ যদি কিবা দুখ আছে কওক, আমাক শাস্তি দিয়ক। এনেকৈ মাল উঠোৱাটো গুণ্ডাগৰ্দি হয়, এইটো কোনো কাৰণত নাই। যদি কিবা হৈছে আপোনাক কওক, মোৰ ক'বলগীয়া এইটোৱে। আছে আছে অকে আছে, ডকুমেণ্টছ অকে আছে, এক দুটা ডকুমেণ্টছ নাথাকিব পাৰে। কাগজ পত্ৰ নাচায়, আমাৰ নামটো চায়, নামটো চায়, আহমেদ চামেদ এইটো নামটো চায়, অকল ধৰ্মৰ ওপৰত হৈ আছে। লেকিন ইয়াত আমাৰ জয়ন্তমূলক ছাৰক মই ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, ছাৰ এইটো আপোনাৰ ডিপাৰ্টমেণ্ট হয়, আপুনি ইয়াত কাইণ্ডলি অলপ এটেনশ্যন দিয়ক। আৰু আমাৰ ঢেকীয়াজুলিৰ সমষ্টিত এই ফাৰ্নিচাৰ বিজনেছটো নিয়াৰলি 40 ইয়াৰ্ছৰ বিজনেছ হয়। এই ব্যৱসায়ৰ পৰা আমাৰ ঢেকীয়াজুলিৰ চবে লাভ মানে প্ৰফিট হৈ আছে, এটা ইকনমিক বিল্ড হৈ আছে আমাৰ ঢেকীয়াজুলিত। লেকিন আজি 1 মাহৰ পৰা 1.5 মাহৰ পৰা যোনটো অৱস্থা হৈছে, মই এইটো চেলেঞ্জ কৰি ক'ব পাৰিম যে আমাৰ ঢেকীয়াজুলিৰ অৰ্থনৈতিক যোনটো ব্যৱস্থা এইটো বহুত ল' হৈ আছে আৰু চবে চাফাৰ কৰি আছে। এইটো আজি এইটো হিন্দু মুছলিম বুলি নহয়, মোটামুটি 2000-ৰ পৰা 3000 মানুহ এইটো চাফাৰিং হৈ আছে। আৰু এইটো বিজনেছত হিন্দু মুছলিম চবে জড়িত আছে। 2000-ৰ পৰা 3000 মানুহ আছে। আৰু আমাৰ বিজনেছত আমাৰ লোন আছে, লাখ লাখ টকা লোন আছে, ঘৰত বেমাৰী মানুহ আছে, কেঞ্চাৰ পেচেণ্ট আছে ফেমিলিত। তো যোনটো আজি মানে ব্যৱহাৰ হৈ আছে, আমাক এনেকা ফিল হৈ আছে যেন আমি কোনো দেশদ্ৰোহী নেকি। আমি ৰেভিনিউ দি আছো, আমি GST দি আছো, আমি সব বস্তু কৰি আছো। কিছুমান বস্তু পাৰে নাই যদি আমাক কওক, আমাক শিকাই দিয়ক, আমাক এৱাৰনেছ কৰক, এৱাৰনেছ দিয়ক, আমি জৰুৰ কৰিম। আৰু আমি জয়ন্তমূলক ছাৰক একদম ৰিকুৱেষ্ট কৰি আছো, ছাৰ আপুনি আমাক চাওক। আৰু এইটো আপোনাৰ ডিপাৰ্টমেণ্ট হয়, আপুনি অলপ ধ্যান দিয়ক। ইয়াত লেকিন বহুত ডাঙৰ এটা ষড়যন্ত্ৰ চলি আছে, যোনটো মানে বহুত মানুহ লেকিন ইয়াত সুইচাইড কৰিব লাগিব কেইদিন পিছত লেকিন। তো আজি আমাৰ এই বিজনেছটো মোটামুটি 10-12 বছৰৰ পৰা চলি আছে আৰু সব ঠিকেই চলি আছিল। তো হঠাৎ মানে আজি 1 মাহ মান হৈছে তেওঁলোকে আহি কেনে মানে যিমান ঢেকীয়াজুলিৰ দোকানবিলাক আছে আৰু স্পেচিয়েলি মানে মাইনৰিটি দোকানবিলাক বন্ধ হৈছে অনলি, বাকী কোনো দোকানবিলাক বন্ধ হোৱা নাই। আৰু যিহেতু যোনবিলাক দোকানত মানে ইয়াত মাইনৰিটি সব মানুহ মিলি কেনে বিজনেছ চলি আছে। আজি মোটামুটি ফাৰ্নিচাৰৰ বিজনেছটো আমাৰ ঢেকীয়াজুলিত মোটামুটি 40 বছৰৰ পৰা চলি আছে। আৰু এই বিজনেছটো আমাৰ এইটো বিজনেছৰ পৰা আমাৰ ঢেকীয়াজুলি বহুত লাভৱান হৈছে। আজি পৰা ঢেকীয়াজুলি মাৰ্কেট আজি বেয়া হৈ গৈছে এই বন্ধ হোৱাৰ কাৰণে। ঠিক এটা ফাৰ্নিচাৰৰ কাৰণে হাজাৰ হাজাৰ মানুহ ঢেকীয়াজুলি যায়, ঢেকীয়াজুলি বিখ্যাত ফাৰ্নিচাৰৰ কাৰণে। আজি যিকোনো ডিপাৰ্টমেণ্টৰ মানুহ আহি কেনে বাছ লগে লগে সিহঁতে তালা চালা মাৰি দিয়ে। য'ত আমাৰ কেবিনেট মিনিষ্টাৰ জয়ন্তমূলক ছাৰে কৈছে যে ক'ৰবাত যদি ইলিগেল কাম হৈ আছে এইটোক লিগেল কৰা বুলি কৈছে, এইটোৰ পৰা ৰেভিনিউ লোৱা কৈছে। লেকিন আমাৰ লিগেল বিজনেছ আমি GST দি আছো, আমাৰ ট্ৰেড লাইচেন্স আছে, আমাৰ চালান আছে, আমাৰ টিপি আছে। তাৰপিছতো আমাৰ দোকান যিমান মাইনৰিটি মানুহৰ দোকান আছে মোটামুটি নহ'লেও 50টাৰ পৰা 60 দোকান একবাৰে ঢেকীয়াজুলি আহি কেনে তালা মাৰি বন্ধ কৰি দিছে। এইটো এটা ষড়যন্ত্ৰ হৈ আছে যোনটো মানে বহুত বেয়া। কি আজি ঢেকীয়াজুলিত যদি ফাৰ্নিচাৰ বিজনেছটো যদি এনেকা হয় এইটো লেকিন সবে মনত ৰাখিব যে খালি ঢেকীয়াজুলি খালি ফাৰ্নিচাৰ বিজনেছ নহয়, এইটো সব বিজনেছ এফেক্ট হ'ব, সব বিজনেছ এফেক্ট হৈ আছে। যদি আমাৰ কোনো ডকুমেণ্টছ নাই, আমাক টাইম দিয়ক, আমি ডকুমেণ্টছ বনাই ল'ম। আমি নোটিছ দিছে, নোটিছ দিয়াৰ বাবেতো আমি লগে লগে বস্তু লৈ নাই, নোটিছ দিছে। লেকিন আমি যেতিয়া ডিঅ' যাওঁ আমাৰ ডকুমেণ্টছ বিলাক সিহঁতে একচেপ্টে নকৰে। মানে এইটো এনেকা কৰি আছে, লক কৰি দি আছে, কথাই নাপাতে। এই নোটিছ সিহঁতে আজি
একমাহৰ ভিতৰত সিহঁতে নটিচটো লগে লগে দিয়া নাই, ফাৰ্ষ্টত চিজ কৰিছে, তাৰপিছত 15 দিন পিছত নটিচ দিছে, এনেকৈ 2-3টা বেলেগ বেলেগ নটিচ দি আছে। লেকিন আল্টিমেটলি এইটো হৈ আছে যে এইটো আমাক এটা ট্ৰেপ কৰি আছে, যোনটো মানে বহুত বেয়া। এভৰিবডি হেজ ইকুৱেল ৰাইটছ, আমি চব ইণ্ডিয়ান হয়, ইয়াত আমি চব মিলি কাম কৰি আছো। আমাৰ যোনটো আছাম ফাৰ্নিচাৰ আছে, ইয়াত মোটামুটি যিমান মানে মানে আপোনাৰ এমপ্লয় আছে, কৰ্মচাৰী আছে, 90% আমাৰ হিন্দু সমাজৰ মানুহবিলাক, আমি চব মিলি কেনে চলি আছো। যিকোনো সমাজ এটা চাইকেলৰ নিচিনা হয়, এটা চাইকেলৰ পেডেল যদি বেয়া হৈ যায় তো চাইকেলটো নচলিব। ইয়াত চবে মিলি মিলি কেনে আজি 40 বছৰৰ পৰা ইয়াত আমি বিজনেছ কৰি আছো আমি। লেকিন আজি এনেকা ষড়যন্ত্ৰ হৈছে, আজি বাকী বেলেগ বেলেগ দোকানবিলাকৰ লেকিন কোৱা নাই, মই নাম নকওঁ, লেকিন খালি আমাৰ মাইনৰিটি মানুহৰ দোকানবিলাকে বন্ধ কৰি আছে, অপেন বন্ধ কৰি আছে। আমাৰ য'ত ট্ৰেড লাইচেন্স আছে, আমাৰ GST আছে, আমাৰ মানে এভৰি ডকুমেণ্ট আছে, কিছুমান ডকুমেণ্ট নাই। সেই ডকুমেণ্টবিলাক আমাক টাইম দিয়ক। জয়ন্তমূলক ছাৰে কৈছে যে ইলিগেল কামো লিগেল কৰক, সেইটো আপোনালোকে ৰেভিনিউ লওক। সবৰ কাৰণে ইকুৱেল হয় আইনটো, লেকিন আজি এটা জাতিলৈ পুৰা টাৰ্গেট হৈ আছে, এইটোতো বহুত বেয়া হৈ আছে। আইন ভংগ কৰিছো, আমাক শাস্তি দিয়ক।